সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম যিখন মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ যিখন বিজনেছ প্লেনৰ ফৰ্ম সেইকেইখন পূৰণ কৰাত সহায় হ'বৰ কাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে আশা ৰাখিম আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সেইকেইখন ফৰ্ম পূৰণ কৰাত অলপ হ'লেও সহায় হ'ব। এতিয়া কথা হ'ল আপোনালোকৰ হাতত যিখিনি ফৰ্ম পৰিছে তাতে দুখন ফৰ্ম দেখা পাইছে। এখন হ'ল বিজনেছ প্লেন ফাৰ্ম আৰু এখন হ'ল বিজনেছ প্লেন নন ফাৰ্ম। এতিয়া ফাৰ্ম আৰু নন ফাৰ্ম এই দুটা শব্দটো আপোনালোক যাতে আপোনালোকৰ সমস্যা নহয় তাৰ কাৰণে মই বুজাই দিছোঁ যে যিখিনি বস্তু দৈনন্দিন বৃদ্ধি হৈ থাকে মানে য'ত জীৱৰ মানে থকাটো দেখা পোৱা যায় সেইটো হ'ল আপোনালোকৰ বিজনেছ প্লেন ফাৰ্ম। এই বিজনেছ প্লেন ফাৰ্মত আপোনালোকৰ জীৱ জন্তু পৰিব পাৰে, গছ গছনি পৰিব পাৰে, মানে খেতি বাতি পৰিব পাৰে বা হাঁহ কুকুৰা মুৰ্গী গৰু ছাগলী এইবিলাক পৰিব পাৰে। সেইখন হ'ল বিজনেছ প্লেন ফাৰ্ম। আৰু বিজনেছ প্লেন নন ফাৰ্ম মানে হ'ল যিখিনি আপোনাৰ নিৰ্জীৱ পদাৰ্থ য'ত মানে কোনো তেনেকুৱা বৃদ্ধি হোৱা দেখা পোৱা নাযায়, যেনে হেণ্ডলুম হওক, হস্ততাঁত বয়নশিল্প বা কাপোৰ কানি বোৱা, খোৱা বস্তু বনোৱা, মানে হেণ্ডিক্ৰাফ্ট, মানে আমি যিখিনি হস্তশিল্প কৰোঁ সেইবিলাক হ'ল আপোনালোকৰ বিজনেছ প্লেন নন ফাৰ্ম। এতিয়া কথা হ'ল মই আপোনালোকৰ আগত যিখন ফৰ্ম আজি দাঙি ধৰিব বিচাৰিছোঁ এইখন হ'ল বিজনেছ প্লেন ফাৰ্ম আৰু এখন হ'ল ধান খেতিৰ বিষয়ে। সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব, মন দি ভালকৈ চাব ফৰ্মখন। ইয়াৰ জৰিয়তে আপোনালোকে অলপ হ'লেও সহায় পাব। এতিয়া চাওক, মই য'ত নীলা কালাৰ দি নীলা ৰঙেৰে আপোনালোকক দেখুৱাই দিম সেইখিনি মই আপোনালোকক দেখুৱাই দিয়া বুলি আপোনালোকে অনুমান কৰিব, বুজি ল'ব যে ইয়াতে আহিলে নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ মানে SHG মেম্বাৰ, যোনগৰাকী সদস্যই এই ফৰ্মখন ফিল আপ কৰিব তেওঁৰ নাম। এতিয়া মই উদাহৰণ হিচাপে দেখুৱাইছোঁ ইয়াতে ৰেজিমা বেগম, আৰু তেওঁৰ হ'ল ইয়াতে আহিলে নেক্সটটো হ'ল SHG MIS কোড, মানে যিটো অফিচৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো কোড নাম্বাৰ পোৱা গৈছিলে গোটটো, আত্মসহায়ক গোটটো, তাৰমানে তেওঁ যিটো গোটৰ সদস্য হয় সেই গোটটোৰ যিটো ৰেজিষ্ট্ৰেশ্যন কোড নাম্বাৰ সেইটো হ'ল SHG MIS কোড। ইয়াতে মই আপোনালোকক দেখুৱাই দিছোঁ উদাহৰণ হিচাপে 1 2 3 4 5 6, কিন্তু আমাৰ ওপৰৰ পৰা আমি নিৰ্দেশ লাভ কৰা অনুসৰি এতিয়া আপোনালোকে যিটো আগৰ ৰেজিষ্ট্ৰেশ্যন কোড নাম্বাৰ মানে NRLM ৰেজিষ্ট্ৰেশ্যন কোড নাম্বাৰটো সেইটো ইয়াত দিলে নহ'ব। আপোনালোকে গম পাব যে বৰ্তমান যিটো লোকছ অপাৰেটিং ছিষ্টেমৰ কোড নাম্বাৰ চলি আছে সেইটো ৰেজিষ্ট্ৰেশ্যন কোড নাম্বাৰটো আপোনালোকে ইয়াত লোকছ অপাৰেটিং ছিষ্টেমৰ কোড নাম্বাৰটো দিব লাগিব, যিটো ৰেজিষ্ট্ৰেশ্যন কোড হয় গোটটোৰ। ইয়াতে নেক্সটটো আহিলে কাৰেণ্ট এক্টিভিটি, ইকনমিক এক্টিভিটি, মানে সেই আত্মসহায়ক গোটৰ সদস্যগৰাকী মানে ৰেজিমা বেগমে বৰ্তমান যিটো জীৱিকামূলক কামৰ লগত জড়িত, যাৰ জৰিয়তে তেওঁৰ জীৱিকাটোত অলপ মানে সহায় হৈ আছে সেইটো কথা সোধা হৈছে। এতিয়া মই ইয়াতে শ্ব' কৰিছোঁ শাক পাচলিৰ খেতি, মানে ৰেজিমা বেগমে শাক পাচলিৰ খেতি কৰি বৰ্তমান জীৱিকা নিৰ্বাহ কৰি আছে। এতিয়া ইয়াতে নেক্সট আহিলে কাৰেণ্ট ইনকাম, মানে তেওঁ বছৰেকীয়া আয় কিমান, মানে শাক পাচলিৰ পৰা তেওঁ বছৰেকীয়া আয় কিমান হয় সেইটো কথা সোধা হৈছে। এতিয়া ইয়াতে মই দেখুৱাইছোঁ 30,000 টকা, মানে তেওঁ প্ৰতি মাহে 30,000 টকা লাভ কৰে শাক পাচলি বিক্ৰী কৰি। আৰু ইয়াৰ লগত মই দেখুৱাইছোঁ 12 মাহটো পূৰণ কৰাৰ পিছত তেওঁৰ বছৰেকীয়া ইনকাম হৈ গ'ল 36,000 টকা। ইয়াতে আহিলে নেক্সট আহিলে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট, মানে বৰ্তমান তেওঁ যিখন ফৰ্ম ফিল আপ কৰিছে এই ফৰ্মখন ফিল আপ কৰি তেওঁ বৰ্তমান যিটো নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে বা যিটো আগত কৰি থকা ব্যৱসায়টো তেওঁ বৃদ্ধি কৰিব বিচাৰিছে সেইটো কথা কোৱা হৈছে। যিহেতু মই অলপ আগত ক'লোঁ এইখন মই ধান খেতিৰ বিষয়ে মানে ফৰ্ম ফিল আপ কৰি আছোঁ, এইখন ধান খেতিৰ ফৰ্ম হয়, সেইকাৰণে ইয়াত ধান খেতিটো উল্লেখ কৰিব লাগিব। নেক্সট আহিলে টাইপ অফ বিজনেছ, মানে ব্যৱসায়টোৰ প্ৰকাৰ, তেওঁ কোনটো ব্যৱসায়ৰ প্ৰকাৰৰ ভিতৰত কৰিব বিচাৰে সেইটো। ইয়াত প্ৰডাকশ্যন হ'ল আমি যিখিনি বস্তু প্ৰডাকশ্যন কৰোঁ, খেতি বাতি খোৱা বস্তু আদি কৰি যিখিনি আমি প্ৰডাকশ্যন কৰোঁ সেইখিনি ইয়াত প্ৰডাকশ্যনত পৰিব। ইয়াতে আপোনাৰ হস্ততাঁতো আহিব পাৰে, কাপোৰ কানি বোৱা কটা এইবিলাকো পৰিব পাৰে। ছাৰ্ভিচত পৰিব আপোনাৰ টেইলৰিং, যিখিনি আমি চিলাই মেচিনৰ কাম হয় বা ৰেষ্টুৰেণ্ট ব্যৱসায় হয়, খোৱা বস্তু হোটেল চোটেল হয়, এইবিলাক আপোনাৰ ছাৰ্ভিচত পৰিব। আৰু ট্ৰেডিং শব্দটোৰ লগত আছে যিখিনি আমি বৰ্তমান ব্যৱসায়িক প্ৰতিষ্ঠান আছে, গেলামালৰ দোকান, হাৰ্ডৱেৰ দোকান বা বিভিন্ন যিখিনি দোকান আছে সেইখিনি আপোনাৰ ট্ৰেডিঙত পৰিব, মানে য'ত টকা পইচাটো লেনদেন তেনেকৈ হয়। এতিয়া আহিলে নেক্সট আহিলে ইনভেষ্টমেণ্ট প্লান, মানে তেওঁ যিটো এই ধান খেতি প্লেনটো ইয়াত ফৰ্মখনত ভৰাব বিচাৰিছে তাৰ এটা থুলমূল এটা হিচাপ এটা সোধা হৈছে।
ইয়াতে চাওক এৰিয়া অফ কাল্টিভেশ্যন, মানে তেওঁ কিমানখিনি মাটিত ধান খেতিখিনি কৰিব তাৰ বিষয়ে পৰিমাণটো সোধা হৈছে। আৰু ইয়াত মই উদাহৰণটো দেখুৱাইছোঁ আপোনালোকক। মই বৰ্তমান বহুত বিঘা মাটি দেখুওৱা নাই, মই দেখুৱাইছোঁ মাত্ৰ 3 বিঘা মাটি। আৰু এই গোটেই হিচাপ নিকাচখিনি এই 3 বিঘা মাটিৰ এগেইনষ্টতে বনোৱা হৈছে। চাব, নেম অফ দি ৰ' মেটেৰিয়েল, মানে এই তেওঁ যি 3 বিঘা মাটিত ধান খেতি কৰিব, এই 3 বিঘা মাটিত ধান খেতি কৰোঁতে তেওঁ যিখিনি কেঁচা সামগ্ৰীৰ দৰকাৰ হ'ব, বিভিন্ন বস্তু দৰকাৰ হ'ব, তাৰ কথা ইয়াত উল্লেখ কৰা হৈছে। ইয়াতে চাওক ইউনিট প্ৰাইচ, মানে তেওঁ কিমান টকা প্ৰতিটো বস্তুৰ এগেইনষ্টত খৰচ কৰিব। আৰু ইউনিট ৰিকুৱাৰ্ড, মানে তেওঁক কিমান বস্তু দৰকাৰ হ'ব আৰু কেজি হিচাপত দিব লাগিব এইখিনি গোটেইখিনি। আৰু টোটেল কষ্ট, মানে তেওঁ সেই বস্তুটো ক্ৰয় কৰোঁতে খেতিত লগাওঁতে কিমান টকা খৰচ হ'ল সেইটো উল্লেখ কৰিব লাগিব। এই ঘৰটোত, এই ঘৰখিনিত সেইটো উল্লেখ কৰিব লাগিব। যিহেতু ধান খেতি কৰোঁতে বীজৰ দৰকাৰ হ'ব, ধানৰ বীজ দৰকাৰ হ'ব, সেইকাৰণে এই বীজটো চিডটো কেজি হিচাপত দেখাব লাগিব আপোনালোকে। ইয়াতে মই শ্ব' কৰিছোঁ 1 কেজি ধানৰ কঠীয়া বীজৰ দাম হ'ল 30 টকা, আৰু তেওঁ 3 বিঘা মাটিৰ কাৰণে দৰকাৰ হ'ব 35 কেজি তেওঁ ধানৰ বীজ দৰকাৰ হ'ব। সেই তেনেকৈ 30 টকা পূৰণ 35 কেজি, সেই হিচাপত হ'লগৈ তেওঁৰ 1050 টকা তেওঁ ধানৰ বীজত খৰচ হ'ল। নেক্সট আহিল মেনুৱেৰ বা ফাৰ্টিলাইজাৰ, এইটো দেখুৱাব লাগিব কেজিত, মানে সাৰ তেওঁ 3 বিঘা মাটিত কিমানখিনি সাৰ প্ৰয়োগ কৰিলে সেইখিনি শ্ব' কৰি দিব লাগিব। ইয়াতে চাওক, মই প্ৰতি কেজি সাৰৰ মূল্য অনুমানিক মই 30 টকা দেখাইছোঁ, আৰু তেওঁক 3 বিঘা মাটিৰ কাৰণে 40 কেজি সাৰৰ দৰকাৰ হ'ব। বিভিন্ন সাৰ থাকিব পাৰে ইয়াতে, অকল এটা সাৰ বুলিয়ে নহয়, কিন্তু অভাৰঅল আপোনালোকে ইয়াতে এটা সাৰৰ হিচাপটোৱে দিব লাগিব। ইয়াতে চাওক 30 টকা প্ৰতি কেজি সাৰ আৰু লাগিব 40 কেজি, সেই হিচাপত 1200 টকা হ'ল। নেক্সট আহিলে প্লাভিং বা হাল বোৱা, আৰু মই আপোনালোক সহজ হ'বৰ কাৰণে এই ফৰ্মখন আপোনালোকক অসমীয়াত বনাই দিছোঁ। আৰু হাল বাব লাগিব এবিঘা মাটিত 2 টাইম, মানে দুবাৰ 2খন হাল বাব লাগিব। সেই হিচাপত মই শ্ব' কৰিছোঁ প্ৰতিখন হালৰ দাম হ'ল 300 টকা। আৰু যিহেতু 3 বিঘা মাটিত 2খন হাল বাব লাগিব, সেই হিচাপত হৈ গ'ল 6খন হাল, গম পাইছে? সেইকাৰণে হ'ব আপোনালোকৰ 300 টকা প্ৰতিখন হাল পূৰণ 6খন হাল। এই 6খন হালত হ'লগৈ টোটেল 1800 টকা, মানে 6খন হাল 3 বিঘা মাটিৰ হেৰিত তেওঁৰ খৰচ হ'লগৈ 1800 টকা। থ্ৰেছিং, মানে মৰণা মৰা, যিহেতু ধানটো কাটিব লাগিব, পিছত কাটাৰ পিছততো মৰণা মাৰিলেহে গুটিটো ওলাব, সেইকাৰণে আমি ধানটো মৰণা মৰা ক্ষেত্ৰত দেখাব লাগিব। মই প্ৰতিটো মৰণাৰ এগেইনষ্টত দেখাইছোঁ 300 টকা। আৰু এই 8 বিঘা মাটিৰ যিখিনি তেওঁ ধান পাব, এই 3 বিঘা মাটিৰ যিখিনি হাল পাব, মানে ধান পাব, তাৰ মই 15টা মৰণা দেখাইছোঁ। এই 15টা মৰণাত তেওঁ 300 টকাকৈ প্ৰতিটো মৰণা, আৰু দেখাইছে তেওঁ 15টা মৰণা, এই হিচাপত হৈ গ'ল 4500 টকা, মানে 4500 টকা। নেক্সট আহি গ'ল অন্যান্য, যিহেতু ধানৰ গুটিটো বা বাকী খৰচ অকল বীজ সাৰৰ নামতে নহয়, বাকী অন্যান্যও কাম থাকে, যিখিনি আপোনালোক অলৰেডি কৰি আছে বছৰে বছৰে, গমেই পায়। সেইটো হ'ল আপোনালোকৰ ধান কাটিব লাগিব, ধান ৰুব লাগিব, হয়নে নহয়? সেইখিনি আপোনালোকৰ ইয়াত দেখাই দিব লাগিব। ইয়াত দেখাওঁতে আপোনালোকে কি কৰিছোঁ, মই প্ৰতিগৰাকী মানে ধানৰ ৰোৱনী দাৱনীয়ে পাব, মই এটা অনুমানিক হাজিৰা দেখাইছোঁ 300 টকা প্ৰতিদিন। আৰু ইয়াত মই দেখাইছোঁ 3জন মানুহক 8 দিন দেখাইছোঁ, মানে ইয়াত চাওক 3জন মানুহ আৰু 300 টকা, মানে এদিনত 900 টকা খৰচ হ'ল। আৰু আমি দেখাইছিলোঁ 8 দিন, 8টো ইয়াত পূৰণ কৰিছোঁ, দিয়াৰ পিছত আমাৰ হ'লগৈ 7200 টকা। তাৰপিছত নেক্সট আহিলে টোটেল ইনভেষ্টমেণ্ট, মানে এইখিনি বস্তুত কিমান মুঠতে খৰচ হ'ল সেইটো কথা এই ঘৰটোত ভৰাব লাগিব। এতিয়া এই 1050, 1200, 1800, 4500 আৰু 7200 টকা, এইখিনি গোটেইখিনি যোগ কৰি আমি হ'লগৈ মুঠতে আমাৰ হ'লগৈ 15750 টকা খৰচ। এতিয়া এই ঘৰটোত চাওক ফাণ্ড ডিটেইলছ, মানে আপুনি এই খেতিটো কৰোঁতে যিখিনি টকা পইচা খৰচ কৰিলে, এইখিনি উৎস ক'ত, আপুনি ক'ৰ পৰা টকাখিনি লাভ কৰিলে? নিশ্চয় ক'ৰবাৰ পৰাতো লগোৱা বা হোৱাৰ পিছতে আপুনি এইখিনি খৰচ কৰিব পাৰিব। এই বিজনেছ প্লেন শব্দটোত সেইখিনিও আমি শ্ব' কৰি দিব লাগিব। সেইকাৰণে ফাণ্ড ফ্ৰম MMUA, মানে আমি যিখন ফৰ্ম ফিল আপ কৰি আছোঁ চৰকাৰৰ আঁচনি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আঁচনি, ইয়াৰ পৰা আপোনালোকে ফৰ্মখনত দেখা পাব 10,000 টকাটো সম্পূৰ্ণ প্ৰিণ্ট হৈ আছে, মানে 10,000 টকাটো যিহেতু সকলোৱে গমে পাব বুলি সেই 10,000 টকাটো ইয়াত শ্ব' কৰা হৈ আছে। আৰু
আমাৰতো যিহেতু 15,000 টকা খৰচ হ'ল, 15,750 টকা। এতিয়া চাব, ইয়াতে এইটো শব্দটো হ'ল চেল্ফ কণ্ট্ৰিবিউশ্যন, মানে নিজৰ পৰা খৰচ। কাৰণ অকল 10,000 টকাতে আপোনাৰ 3 বিঘা মাটি খৰচ, মানে খেতিটো নহ'ব, তাতেতো এক্সট্ৰা খৰচো আছে। সেইকাৰণে এই 15,000 টকা মুঠ খৰচ, আমাৰ এইটো যে মুঠ খৰচ, সেই মুঠ খৰচৰ পৰা 10,000 টকাৰ যিটো চৰকাৰী খৰচটো, এই চৰকাৰৰ পৰা লাভ কৰা পইচাটো আমি বিয়োগ কৰি দিলোঁ। যি 5,750 টকা থাকিলে মুঠ খৰচৰ পৰা বিয়োগ কৰাৰ পিছত, সেইটো মানে আমাৰ নিজৰ খৰচ। আমি বুজিব লাগিব যে মুঠ আমাৰ যি 15,750 টকা খৰচ হ'ল, তাৰ পৰা 10,000 টকাটো আমি চৰকাৰৰ পৰা পালোঁ। সেইটো মাইনাছ কৰাৰ পিছত, বিয়োগ কৰাৰ পিছত যিটো বাকী থাকিল, আমি সেইটো আমি দেখাব লাগিব আমাৰ নিজৰ পকেটৰ খৰচ। সেইটো হ'ল মুঠ হ'ল 15,750 টকা। নেক্সট আহিলে মাৰ্কেটিং বা চেলছ প্লেন। যিহেতু আমি আগৰ পৰাই খেতি বাতি কৰোঁ, ধান খেতি কৰোঁ, কৰাৰ পিছত আমি এইটো আমাৰ বিক্ৰী কৰা হয় বজাৰত, আমি এইটো গমেই পাওঁ আমাৰ কিমান এক মোন ধানৰ দাম। সেই হিচাপত আমি এই ফৰ্মখনত আমি এটা কাল্পনিক হিচাপ এটা দেখাই দিব লাগিব, যাতে আমি এইমতে আমি বিক্ৰী কৰি আমি এইখিনি টকা পাম। এতিয়া ইয়াতে প্ৰডাক্টটো চাওক, উৎপাদিত সামগ্ৰী ধান। নেক্সট আহিলে এক্সপেক্টেড প্ৰডাকশ্যন ইন কেজি, মানে অনুমানিক আপুনি 3 বিঘা মাটিৰ পৰা আপুনি কিমান কেজি, মানে কিমান মোন ধান পাব। মই আপোনালোকৰ সহজ হ'বৰ কাৰণে ইয়াত মোন শব্দটো উল্লেখ কৰিছোঁ, কিন্তু আপোনালোকে মোন শব্দটো ইয়াত দিব নোৱাৰিব। আপোনালোকে দিব লাগিব যে অকল কেজিটো। এতিয়া অকল আপোনালোকে এই শব্দটো দিব লাগিব, এই কেজিটো দেখাব লাগিব। মানে মই শ্ব' কৰিছোঁ 3 বিঘা মাটিত 24 মোন পালে, মানে 8 মোনকৈ পালে প্ৰতি বিঘাৰ পৰা। সেই হিচাপত হ'লগৈ 24 মোন। এই 24 মোনক মই 40 কেজিৰে পূৰণ কৰি দিয়াৰ পিছত টোটেল হৈ গ'ল আমাৰ 960 কেজি। এই ঘৰটোত আপোনালোকে অকল মোন বা তেনেকুৱা হেৰি দিব নোৱাৰিব, অকল কেজিটো উল্লেখ কৰিব লাগিব। এই মই যি 960 কেজি পালোঁ, ইয়াৰ এটা বজাৰ মূল্য এটা হিচাপ কৰিলোঁ, 800 টকা 820 টকামান মই এটা হিচাপ কৰিছোঁ। তেতিয়া আমাৰ প্ৰতি কেজি ধানৰ মূল্য হ'লগৈ 22 টকা। আৰু 22 টকাক আমি 960ৰ লগত পূৰণ কৰাৰ পিছত আমাৰ টোটেল যিটো আমাৰ এইটো টাৰ্ণ অভাৰ মুঠ বিক্ৰীটো আমি 21,120 টকা পালোঁ। মানে আপোনালোকৰ টোটেল কেজিটো এইটো আমি ওলোৱাৰ পিছত 21,120 টকা পাই গ'লোঁ। এতিয়া নেক্সট আহিলে এডিশ্যনেল এক্সপেক্টেড ইনকাম, মানে যিহেতু আমি অকল ধান খেতিটোৰ পৰা আমি অকল ধানেই নাপাওঁ, আমি অন্য কিবা কিবিও পাওঁ, আমি খেৰ পাওঁ, আমি মল তুঁহ পাওঁ, সেইবিলাকতো আমি বিক্ৰী কৰোঁ। আমাৰ যিখিনি দৰকাৰী খেৰ হয়, আমি সেইখিনি ঘৰত ৰাখি বাকীখিনিতো আমি বিক্ৰী কৰি দিওঁ। তেতিয়াতো আমাৰ এটা এক্সট্ৰা ইনকাম হয়, যিটো আপুনি অলৰেডি আপোনালোকে গমেই পায়, আপোনালোকে বছৰে খেতি কৰি আছে। সেইকাৰণে আপোনালোকে ঘৰত আপোনালোকে সেইখিনি ভৰাই দিব লাগিব। তেতিয়া মই অকল খেৰ দেখাইছোঁ, তুঁহ দেখাইছোঁ, তাৰ পৰা মই 9,000 টকা আপোনালোকৰ আয় হোৱা বুলি মানে দেখাইছোঁ। অন্যান্য যদি আপোনালোকে খেতি বাতি দেখায়, তেতিয়া আপোনালোকে সেইটো তেনেকৈ দেখাব লাগিব। যদি কল খেতি কৰে, কল খেতিৰ পৰা কলটো বিক্ৰী কৰাৰ পিছততো আপোনালোকে কলৰ পৰাতো খাৰ পায় ন, কল খাৰ, সেইটোও আপোনালোকে শ্ব' কৰিব পাৰিব ইয়াত। এতিয়া আপোনালোকৰ ঘৰটো আহিলে ছাবমিটেড বাই, মানে জমা কৰোঁতা। যোনগৰাকী সদস্যই এই ফৰ্মখন ফিল আপ কৰিছে, পূৰণ কৰিছে, তেওঁৰ নামটো ইয়াত বা চহীটো দিব। আৰু এই ঘৰটোত আপোনালোকে কোনো বস্তু মানে আখৰ নিলিখিব, কাৰণ এইটো আপোনালোকৰ যি অফিচৰ ছাৰসকল বাইদেউসকল থাকিব, তেওঁলোকে এই ঘৰটো ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ পিছত তেওঁলোকে চহী কৰিব ইয়াত। আপোনালোকে এই ঘৰটোত কোনো নাম নিলিখিব। এতিয়া আৰু এই ঘৰটোতো একো নপৰাবই, ঘৰটোতো সম্পূৰ্ণ অফিচিয়েলি হয়। এই ঘৰটো এপ্ৰুভ, ৰিজেক্ট, কমেণ্ট, এইটো কোনো কাৰণত কোনোৱে একো নিলিখিব। আৰু এইখিনি গোটেইখিনি ভৰাই আপোনালোকৰ যি নিৰ্দিষ্ট তাৰিখ বা ডেট দিয়ে, সেই তাৰিখত আপোনালোকে নিৰ্দিষ্ট মানুহৰ হাতত অফিচত দিয়ে বা য'তে দিবলৈ কয় আপোনালোকক, তাতে জমা কৰিব। ফৰ্মবিলাক খুব পৰিষ্কাৰকৈ ভৰাব। আৰু আশা কৰিম আজি ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট বা নহ'লেও অলপ হ'লেও সহায় কৰিব। সেইকাৰণে এনেকুৱা অন্যান্য বিভিন্ন চৰকাৰী মানে আঁচনিৰ বিষয়ে জানিবলৈ, ভৱিষ্যতেও জানি থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই আপোনালোকক সেইখিনি আপোনালোকক প্ৰভাইড কৰিব পাৰোঁ, আপোনালোকৰ ওচৰত যোগ্যতাই দেখুৱাব পাৰোঁ আপোনালোকক। ধন্যবাদ সকলোলৈ এইখিনি পুনৰ মন দি চোৱাৰ কাৰণে জনালোঁ। ধন্যবাদ সকলোকে।